নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি মই অসমীয়া হাতৰ পাৰ্ট 3 লৈ আহিছো আশা কৰো ভিডিঅ'টো ভাল পাব বলক ভিডিঅ'টো আৰম্ভ কৰো প্ৰথম হাতৰটো হ'ল আহিছে বাৰু মোৰ জন্মৰ পাছত কিন্তু গুছি যায় গৈ মৃত্যুৰ আগত আকৌ এবাৰ কৈছো আহিছে বাৰু মোৰ জন্মৰ পাছত কিন্তু গুছি যাব গৈ মৃত্যুৰ আগত আপোনালোকৰ হাতত সময় আছে 5 সেকেন্ড ইয়াৰ সঠিক উত্তৰটো হ'ব দাঁত দ্বিতীয় হাতৰটো হৈছে এটা নিগুনি 100 দান কুটে নেগৰত ধৰিলে জাপ মাৰি উঠে আকৌ এবাৰ কৈছো এটা নিগুনি 100 দান কুটে নেগৰত ধৰিলে জাপ মাৰি উঠে কওকচোন বাৰু শুদ্ধ উত্তৰটো কি আপোনালোকৰ হাতত সময় আছে 5 সেকেন্ড ইয়াৰ সঠিক উত্তৰটো হ'ব দেখি 3 নম্বৰ হাতৰটো হৈছে কাণত ধৰি নাকত বহে আকৌ এবাৰ কৈছো কাণত ধৰি নাকত বহে কওকচোন বাৰু শুদ্ধ উত্তৰটো কি আপোনালোকৰ হাতত সময় আছে মাত্ৰ 5 সেকেন্ড ইয়াৰ সঠিক উত্তৰটো হ'ল চশমা 3 আখৰত মোৰ নাম প্ৰশ্ন খুদাই প্ৰথম কাম দ্বিতীয় তৃতীয় মিলি বুজাও গৰম পাৰিবানে ক'ব কিনো মোৰ নাম আকৌ এবাৰ কৈছো 3 আখৰত মোৰ নাম প্ৰশ্ন খুদাই প্ৰথম কাম দ্বিতীয় তৃতীয় মিলি বুজাও গৰম পাৰিবানে ক'ব কিনো মোৰ নাম আপোনালোকৰ হাতত সময় আছে 5 সেকেন্ড কওকচোন বাৰু উত্তৰটো কি ইয়াৰ সঠিক উত্তৰটো হৈছে কিতাপ হেতু কি হয় যেটো মাহত এবাৰ আহে কিন্তু 24 ঘণ্টাৰ পাছত গুছি যায় আকৌ এবাৰ কৈছো হেতু কি হয় যেটো মাহত এবাৰ আহে কিন্তু 24 ঘণ্টাৰ পাছত গুছি যায় কওকচোন বাৰু ইয়াৰ উত্তৰটো কি ইয়াৰ সঠিক উত্তৰটো হৈছে তাৰিখ হেহৰ হাতৰটো হৈছে লাগিলে পেলাই দিয়ে নালাগিলে উঠাই লয় আকৌ এবাৰ কৈছো লাগিলে পেলাই দিয়ে নালাগিলে উঠাই লয় কওকচোন বাৰু ইয়াৰ শুদ্ধ উত্তৰটো কি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চাইকেলৰ ষ্টেণ্ড এনে ধৰণৰ হাতৰৰ বাবে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব ধন্যবাদ জয় আই অসম